শিক্ষাৰ 2021-22 বৰ্ষৰ ষষ্ঠ সপ্তম শ্ৰেণীৰ যিখন প্ৰশ্ন কাকত তাৰ ইংৰাজী ছেকশ্যনটো মই আজি আলোচনা কৰিম। তোমালোকে লিখা উত্তৰখিনিৰ লগত মোৰ উত্তৰটো মিলাই চাব পাৰিবা। প্ৰথমৰ 107 নম্বৰত আছে ইংৰাজী প্ৰশ্নটো। ডাইৰেকশ্যন আছে চুজ দ্য বেষ্ট পচিবল ৰেছপন্স ফৰ দ্য ষ্টেটমেণ্ট। এটা ষ্টেটমেণ্ট আছে, এটা বাক্য আছে, হাই হাউ আৰ ইউ। এই কথাষাৰ মানে কোনোবাই এজন ব্যক্তি আন এজন ব্যক্তিক সোধা পোনে লগ পাওঁতে সোধা কথা কি বুলি সোধে, হাই হাউ আৰ ইউ। এনেই খবৰ লোৱা এটা তোমাৰ কেনেকুৱা বুলি সুধিছে ইংৰাজীতে। এতিয়া আমি উত্তৰত কি বুলি ক'ম? আই এম ফাইন কম, আই এম ৱেলকাম, ইউ আৰ ৱেলকাম, আই এম গুড। এইটো হাই হাউ আৰ ইউ এই বুলি সুধিলে আমাক কোনোবাই যদি ইংৰাজীতে সোধে তেতিয়া আমি সাধাৰণতে পচিবল যিটো অপশ্যন হ'ব আমি সাধাৰণতে ক'ব লগা উত্তৰটো হ'ব আই এম ফাইন, হাউ আৰ ইউ বুলি সুধিছে, তুমি কেনেকুৱা? আই এম ফাইন, মোৰ ভালেই। সেইটো বাকীকেইটাতকৈ সেইটো বেছি এপ্ৰপ্ৰিয়েট হ'ব, আই এম ফাইন। তাৰপিছত আছে ডাইৰেকশ্যন চুজ দি এপ্ৰপ্ৰিয়েট ফ্ৰেজ টু কমপ্লিট দ্য চেণ্টেন্সটো কমপ্লিট কৰিবৰ কাৰণে এপ্ৰপ্ৰিয়েট এটা ফ্ৰেজড বাক্যটো সম্পূৰ্ণ কৰিব লাগে। এটা এপ্ৰপ্ৰিয়েট কি কৰিবলৈ কৈছে, ফ্ৰেজড তলত আছে অপশ্যনত বাচিব কৈছে। হুইচ অফ দ্য ফ্ল'য়িং প্ৰভাৰ্ব ইজ কাৰেক্ট। তলৰ কোনটো প্ৰপ'জিশ্যন শুদ্ধ বুলি কৈছে। হেল্থ ইজ ৱেল্থ, ৱেল্থ ইজ হেল্থ, হেল্থ মেক্স ৱেল্থ, ৱেল্থ ইজ অবটেইনড ফ্ৰম হেল্থ। এতিয়া কাৰেক্ট যিটো প্ৰভাৰ্ব হ'ব সেইটো হ'ব হেল্থ ইজ ৱেল্থ, স্বাস্থ্যই সম্পদ। তাৰপিছত আছিলে ডাইৰেকশ্যন ফিল ইন দ্য ব্লেংকছ উইথ দি কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ব্ৰেকেট। ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটোৰ কাৰেক্ট ফৰ্ম দিব কৈছে। আই ডেছ এ বুক য়েষ্টাৰডে। ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো হৈছে বাই। এই বাই ভাৰ্বটো আমি খালী ঠাইত বহাব লাগে। চাৰিটা অপশ্যনৰ বট, হেভ বট, বাইং, হেড বট, এইকেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব বট। আই বট এ বুক য়েষ্টাৰডে, মই কালি এখন কিতাপ কিনিলোঁ। এইটো বাক্যটো চিম্পল পাষ্ট টেন্সৰ হ'ব। তাৰপিছত 110 নম্বৰত আছিলে ফাইণ্ড আউট দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ। আণ্ডাৰলাইন কৰা শব্দটোৰ আমি অৰ্থ তলৰ চাৰিটা অপশ্যনৰ পৰা বিচাৰিব লাগে। হিজ বিহেভিয়াৰ মেক্স অল ডিছপ্লেছড, তাৰ আচৰণ সকলোকে সন্তুষ্ট কৰিছিলে, খং তোলাইছিলে। এতিয়া ক'ত আছে মেক ছাম ওৱান টু চে প্লিজ, এইটো হ'বই নোৱাৰে প্লিজ। মেক ছাম ওৱান টু ফিল এংগ্ৰি, খং উঠা। মেক ছাম ওৱান হেপী, সুখী হোৱা, কাক সুখী কৰা। মেক ছাম ওৱান চৰি, দুখী কৰা। এইটো আচলতে সৰু শুদ্ধ অপশ্যন হ'ব। ডিছপ্লেছ কৰা মানে কাৰোবাক অসন্তুষ্ট কৰা মানে কাৰোবাক খং তোলা, গতিকে মেক ছাম ওৱান টু ফিল এংগ্ৰি হ'ব, খটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চিলেক্ট দ্য কাৰেক্ট মিনিং অফ দ্য ইডিয়মছ এণ্ড ফ্ৰেজেছ আণ্ডাৰলাইন ইন দ্য ফ্ল'য়িং চেণ্টেন্স। এতিয়া আণ্ডাৰলাইন কৰা ইডিয়মছ বা ফ্ৰেজৰ অৰ্থ তলৰ অপশ্যনকেইটা দিয়া আছে, আমি বাছি দিব লাগে। ডোণ্ট বিলিভ এভৰিথিং ইউ ৰিড লিটাৰেলি। তুমি পঢ়ি যোৱা কথাখিনি আক্ষৰিক অৰ্থত কোৱা কথাখিনি বিশ্বাস নকৰিবলৈ কৈছে। ইউ শ্বুড লাৰ্ণ টু ৰিড বিটুইন দ্য লাইনছ, মানে পঢ়া কথাখিনি আক্ষৰিক অৰ্থত নুবুজি তাৰ ভাৱাৰ্থটো বুজিবলৈ কৈছে। মানে এতিয়া এই বাক্যটো নাচিব নাজানে চোতালখন বেয়া, এইটো আচলতে চোতাল বেয়া, কোনোবাই নাচিব নজনা সেইটো কথা কোৱা নাই, তাৰ অৰ্থটো বেলেগ হয়। সেইকাৰণে কৈছে এতিয়া ৰিড দ্য বিটুইন লাইনছ। ৰিড বিটুইন দ্য লাইনছ এই ফ্ৰেজটোৰ অৰ্থ হ'ব কি হ'ব, টু ৰিভেল এ চিক্ৰেট, কিবা গোপনীয় কথা পোহৰলৈ অনা, সেইটো নহয়। টু বি ইগনৰেণ্ট, অজ্ঞ হোৱা। টু বি ভেৰি কেয়াৰফুল, সাৱধান হোৱা, সেইটো হ'ব নোৱাৰে। টু ফাইণ্ড দি হিডেন মিনিং, মানে গোপন অৰ্থ, লুকাই থকা অৰ্থ বিচাৰি উলিওৱা কথা কৈছে। গতিকে টু ৰিড বিটুইন দ্য লাইনছ এই ফ্ৰেজটোৰ অৰ্থ হ'ব টু ফাইণ্ড দ্য হিডেন মিনিং। এতিয়া ঘৰটোৱে হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 112ত আছে ইন দিছ কুৱেশ্যন এ ফেক্ট এণ্ড টু অপশ্যনছ আৰ গিভেন, ইউ হেভ টু ফাইণ্ড হুইচ অপশ্যনছ ফল'জ দ্য ফেক্ট।
এই প্ৰশ্নটোত এটা ফ্যাক্ট তথ্য দিয়া আছে কথা দিয়া আছে তাৰ টু অপিনিয়নছ are given তাৰ অলপমান দুটা অপিনিয়ন দিয়া আছে মতামত দিয়া আছে you have to find which option follows that সেই একটোৰ সেই ফ্যাক্টৰ পৰৱৰ্তী কোনটো অপিনিয়ন appropriate হ'ব এতিয়া ফ্যাক্টটো হৈছে কথাটো হৈছে ঘটনাটো হৈছে কি যে any student who does not behave properly while in the school brings bad name to himself and also to the school যিকোনো ষ্টুডেণ্ট যি প্ৰপাৰলি বিহেভ নকৰে মানে সহজ আচৰণ নকৰে যাৰ আচৰণ ভাল নহয় সি স্কুললৈ নাম কঢ়িয়াই আনে নিজৰ লগতে স্কুলখনলৈ বেয়া নাম কঢ়িয়াই আনে এতিয়া এই ফ্যাক্টৰ আলমত অপশ্যন দুটা দিয়া আছে such a student should be removed from the school তেনেকুৱা ষ্টুডেণ্টক স্কুলৰ পৰা উলিয়াই দিব লাগে strict discipline does not improve behavior of the students বেছি strict কৰিলেও কি কয় ডিসিপ্লিন বেছি strict discipline maintain কৰিলেও কি হয় ষ্টুডেণ্টৰ বা ল'ৰাৰ বা ছাত্ৰ-ছাত্ৰীৰ ষ্টুডেণ্টৰ বিহেভিয়াৰ ইমপ্ৰুভ নহয় উন্নতি নহয় বুলি কৈছে মানে বেছি শাসন কৰিলেও ভাল নহয় বুলি কৈছে এতিয়া সেই অপিনিয়ন দুটা আমি তলৰ অপশ্যন কেইটা বাছিব লাগে কোনটো শুদ্ধ অপশ্যন হ'ব only one follows সেই ফ্যাক্টৰ ওপৰত এক নম্বৰ অপিনিয়নটো হ'ব লাগে বুলি কৈছে খত কৈছে only two follows দুই নম্বৰ অপশ্যনটো হ'ব লাগে বুলি কৈছে গত কৈছে both one and two দুইটা হ'ব লাগে কৈছে শেষত কৈছে ঘট কৈছে neither one or two দুইটা এক বা দুইটা এক আৰু দুই দুইটা অপশ্যনেই নহয় বুলি কৈছে গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব ঘটো neither one or nor two follows দুইটাই অপিনিয়নই মানি ল'ব নোৱাৰি বেয়া আচৰণ কৰা ল'ৰা এটাক আমি স্কুলৰ পৰা উলিয়াই দিব নোৱাৰোঁ অথবা বেছি ষ্ট্ৰিক্ট আচৰণ কৰিলেও বেছি ষ্ট্ৰিক্ট ডিসিপ্লিন মেইনটেইন কৰিলেও ষ্টুডেণ্টৰ আচৰণ ভাল নহয় এইটো সঁচা কথা গতিকে সেই ল'ৰাটোৰ ক্ষেত্ৰত এই দুইটা এটা মানি ল'ব নোৱাৰি আমি সেই বেয়া আচৰণ কৰা ল'ৰাটোক কঠোৰ অনুশাসন কৰি ভাল কৰিব নোৱাৰোঁ বা স্কুলৰ পৰা উলিয়াই দিব নোৱাৰোঁ আমি এটা মিডল পন্থা অৱলম্বন কৰিব লাগিব গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এই প্ৰশ্নটোৰ 112 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ঘ 13 আছে find the one word substitutions এটা শব্দ প্ৰকাশ কৰা the policy of extending a country's empire and influence এখন দেশৰ প্ৰভাৱ বা সাম্ৰাজ্য extending a country's empire এখন সাম্ৰাজ্য বিস্তাৰ কৰা মানে বেলেগৰ ৰাজ্য আক্ৰমণ কৰি নিজৰ দখললৈ অনা এই সাম্ৰাজ্যবাদী নীতিক এটা শব্দত আমি ক'ব পাৰোঁ imperialism nationalism socialism democratism এইকেইটাৰ ভিতৰত এক কটোৱে শুদ্ধ হ'ব imperialism মানে সাম্ৰাজ্যবাদ আন ৰাজ্য কাহিলৈ নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰা এইটো হৈছে সাম্ৰাজ্যবাদ এইটো নেশ্যনেলিজম হ'ব নোৱাৰে জাতীয়তাবাদ হ'ব নোৱাৰে ছ'চিয়েল সমাজবাদ হ'ব নোৱাৰে গণতন্ত্ৰবাদ হ'ব নোৱাৰে তাৰপিছত 114 আছে improve the bracketed part of the sentence ব্ৰেকেটত থকা এই বাক্যটোৰ ব্ৰেকেটত থকা যিটো শব্দ হেতুক ইমপ্ৰুভ কৰিব কৈছে মানে সেই শব্দটো হেতু এপ্ৰোপ্ৰিয়েট নহয় আমি তাৰ ঠাইত এটা এপ্ৰোপ্ৰিয়েট শব্দ উপযুক্ত শব্দ হ'ব লাগিব এটো ইমপ্ৰুভ কৰাটো তাকে বুজাইছে মানে সেই শব্দটো তাত খাপ খোৱা নাই my brother is indifferent about whatever I say এই about ব্ৰেকেটৰ ভিতৰত থকা শব্দটো ইয়াত খাপ খোৱা নাই এটো ইমপ্ৰুভ কৰিব লাগে ইমপ্ৰুভ কৰা মানে কি আমি এই অপশ্যন কেইটাৰ পৰা শুদ্ধ শব্দ এটা তাৰ হলনি বহাব লাগিব গতিকে ইয়াত my brother is indifferent about whatever I say about to হলনি কি হ'ব in of to no improvement এটো হ'ব go to আচলতে indifferenটৰ পিছত to হয় no my brother is indifferent to whatever I say 115 she is the best and wisest girl in the class yet underline কৰা the best okay ব্ৰেকেটৰ ভিতৰত থকা the best and the wisest to হলনি কি হ'ব কটো হ'ব the best and the wisest এই কাৰণ হ'ব আমি best এটোটা সুপাৰলেটিভ wisest এটো সুপাৰলেটিভ আমি জানো সুপাৰলেটিভ কি শব্দৰ আগত ডি আৰ্টিকল বহে সেই কাৰণে দুইটাতে ডি লাগিব অকল ডি বেষ্ট আগত নহব wisest আগত ডি লাগিব সেই কাৰণে কটোই শুদ্ধ হ'ব বাকি এটা হ'ব নোৱাৰে তাৰপিছত ফুলৰ দি আছে the people of Japan are wiser than American জাপানৰ পিপল বিলাক আমেৰিকাতকৈ জ্ঞানী বুলি কৈছে এটো হ'ব
খটো মই ডাইৰেক্ট উত্তৰটো কৈছোঁ wiser than those of America আমেৰিকাৰ মানুহতকৈ জ্ঞানী বুলি কৈছে জাপানৰ পিপলাক এইটো খটো শুদ্ধ হ'ব wiser than those of America direction fill in the blanks with the proper tense of form of the verb given in brackets ব্ৰেকেটৰ ভিতৰত দিয়া ভাৰ্বটো শুদ্ধ ৰূপত লিখিব লাগিব Raj and his family ইয়াত ব্ৰেকেটৰ ভিতৰত আছে live here since May 1980 এই খালী ঠাইত আমি ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো বহুৱাব লাগিব এইটো কি হ'ব Raj and his family শুদ্ধ অপশ্যনটো হ'ব খ have been living here since May 1980 এইটো 117 প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব খ 18 হ'ব our examination মই ডাইৰেক্ট উত্তৰটো কৰিছোঁ Korean on 4th March এইটো 118ত কত শুদ্ধ has begun তাৰপিছত এটা দীঘল প্ৰশ্ন আছে in the following question sentence have been divided into 6 parts এটা বাক্য 6টা পাৰ্ট কৰি দিছে the first and the last part are numbered 4 and 6 মানে সেই সেন্টেন্সটো 6টা পাৰ্ট ভাগ কৰোঁতে প্ৰথম আৰু 1 নম্বৰ আৰু 6 নম্বৰ পাৰ্টটো এক্সাক্ট আছে মানে নাম্বাৰ মানে শেষৰ প্ৰথম আৰু শেষৰটো 1 আৰু 6 নম্বৰ এনেকৈ লিখি দিয়া আছে মাজৰ গিটা ৰিমেইনিং 4 পাৰ্টছ are ৰিমেইনিং মাজৰ 4টা পাৰ্ট P Q R S এনেকৈ ভাগ কৰা আছে which part 1 or 6 are 1 নম্বৰ আৰু 6 নম্বৰ পাৰ্টটো অৰ্ডাৰ মতে আছে ঠিকমতে আছে বাকি গিটা খেলিমেলি হৈছে হৈ যাব লাগে এতিয়া আমি অপচনটো লাইছো আমি 1 নম্বৰ আৰু 6 নম্বৰটো কৈছো যে শুদ্ধ ৰূপত আছে শুদ্ধ ঠাইত আছে we should have a মোৰ মতে P Q R S or ইয়াৰ পিছত 1 নম্বৰ পিছত কোনটো আহিব we should have a Q to আহিব more comprehensive approach not P তাৰপিছত কি আহিব বুলি ক'লো P to আহিব এই খটো ইয়াত শুদ্ধ উত্তৰ খটো কি মই আকৌ কৈছো we should have a more comprehensive approach not as static but an individual with we should have a more comprehensive approach to life centered on mean not as statics but an individual with মানে বাক্যটো মিলা তেনেকৈ হ'ব সেই কাৰণে এটা আমি ডাইৰেক্ট উত্তৰলৈ আহিলে কি হ'ব এটো খটো শুদ্ধ উত্তৰ Q P S R মানে 1 নম্বৰ পিছত Q থকা বাক্যখণ্ড আহিব তাৰ পিছত P থকা খণ্ডত আহিব তাৰ পিছত S ত তাৰ পিছত R Q P S R we should have তাৰ পিছত Q থকাটো আহিব অংশটো more comprehensive approach তাৰ পিছত P থকা আহিব to life centered on man তাৰ পিছত S ত আহিব not as a static পাছত R but an individual with many sides to his personality গতিকে এটো শুদ্ধটো হ'ব খ 120ত fill in the blanks with the most appropriate option খালি ঠাইত আমি appropriate option দিব লাগে you like to drink milk twice daily এটো do হ'ব খটো গটো শুদ্ধটো do আৰু শেষৰ 121 নম্বৰটো that should I do if I am caught মই যদি ধৰা পৰ মই কি কৰিব লাগিব তেতিয়া কিব what should I do if I am caught সাথে কল আজি ভিডিঅ মাধ্যমে মাৰিছো পৰৱৰ্তী ভিডিঅত পাছৰ প্ৰশ্নখিনি উত্তৰ তোমালোকক কম